आज 80वीं यौम आज़ादी के मौके पर हम सभी हिंदुस्तान के लोगों को और जो स्टूडेंट है सबको हम आज़ादी कामना करते हैं। हर एतबार से जुल्म और लोगों के ऊपर जो भी सितम उठाया जा रहा है किसी भी किस्म की, सभी का हम आज़ादी कामना करते हैं। और यौम आज़ादी की तरफ से हम सभी को ये वार्ता देना चाहते हैं कि जिस तरह स्कूल, यूनिवर्सिटी, कॉलेजेस इस आज़ादी में शामिल है, आज़ादी के जश्न में शामिल है, हम भी इसी तरह हमारी मदरसा की तरफ से हम शामिल है। हम उलमाए कराम हिंदुस्तान के इस आज़ादी में जिस तरह खून बहाया, जान गंवाए और माल दौलत की कोई परवाह बिना परवाह करते हुए इस आज़ादी में अपना शिरकत की है, हम उसको उन लोगों को याद करते हैं, उनके नक्श कदम पे चलते हैं। इसी तरह हम आज भी हिंदुस्तान पे कोई भी आँच आ नहीं पाए, इसके लिए हम उन शहीदों का कदम पर चलते हैं, उन बुज़ुर्गों के राह पर हम चलते हैं कि उन लोगों ने जिस तरह कुर्बानी दिया था, हिंदुस्तान पर आज भी कोई आँच आने का आशंका हो तो हम भी इसी तरह अपना जान गंवाएंगे, माल गंवाएंगे, अपने वतन के लिए कुर्बान होंगे। यही हमारा बहरुल उलूम मदरसे की तरफ से मैसेज है। यहाँ पर जैसे दीनी तालीम का कोर्स जारी है, उसके साथ साथ स्कूल का 10th तक का तालीम यहाँ तक दिया जाता है और पूरी जिद्दजहद के साथ हमारे असातिज़े कराम दीनी उलूम के साथ दुनियावी उलूम को सिखाते हैं। और आसाम गवर्नमेंट का जो बोर्ड है, उस बोर्ड का जो निसाब है, उसी निसाब को हम चलाते हैं और उसी निसाब का जो किताबें हैं वो हम यहाँ पढ़ाते हैं। আজি আমি ইয়াত ভাৰতবৰ্ষৰ ৮০তম স্বাধীনতা দিৱস উদযাপন উপলক্ষে হাতীজানা খণ্ডঘৰৰ পৰা বাহৰুল উলুম মাদ্ৰাছাৰ আমন্ত্ৰণত ইয়াতে একত্ৰিত হৈছোঁ। আজি ইয়াতে উপস্থিত থাকি খুবেই ভাল লাগিছে। মোক ইয়াতে পতাকা উত্তোলন কৰিবলৈ মাতি আনি যিখিনি সন্মান প্ৰদৰ্শন কৰিছে, মই শিক্ষাগুৰুসকলক আৰু ছাত্ৰসকলক ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু আজি যিখিনি উলমালহেৰে ইয়াত স্বাধীনতা দিৱস উদযাপনৰ আয়োজন কৰা হৈছে, খুব ভাল লাগিছে। মাদ্ৰাছা এখনেও এনেকুৱাকৈ স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱস বা ভাৰতবৰ্ষৰ যিকোনো দিৱস পালন কৰাটো আচলতে এটা খুবেই আমাৰ বাবে গৌৰৱৰ বিষয়, আমাৰ অঞ্চলৰ বাবে গৌৰৱৰ বিষয়, এনেকৈ দেশৰ কাৰণেও গৌৰৱৰ বিষয়। আৰু আপোনালোকে ইয়াতে উপস্থিত থাকি আমাৰ মাদ্ৰাছাবিলাকেও এনেকুৱা দিৱসত যিখিনি ভূমিকা লৈছে সেইখিনি আপোনালোকে প্ৰচাৰ কৰাৰ যিটো পদক্ষেপ লৈছে তাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। মাদ্ৰাছাৰ তৰফৰ পৰা আমি পতাকা উত্তোলনৰ পিছত, ৰাষ্ট্ৰীয় সংগীত গোৱাৰ পিছত ইয়াতে আজি আৰু দুটামান প্ৰগ্ৰাম হ'ল, মোনাজাত হৈছে, বিশ্বত শান্তি কামনা কৰি আমাৰ ইয়াতে মোনাজাত কৰা হ'ল। যিসকল স্বাধীনতা সংগ্ৰামত শ্বহীদ হৈছিল, যিসকলে অশেষ পুৰুষাৰ্থ কৰি স্বাধীনতা আনিবলৈ সক্ষম হৈছিল, আটাইলৈ আমি দোৱা ৰাখিছোঁ, দোৱা কৰিছোঁ। আৰু যিসকল সৈনিকে এতিয়ালৈকে স্বাধীনতাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ কাৰণে প্ৰচেষ্টা চলাই আছে, তেওঁলোকলৈ আমি শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ আমাৰ মাদ্ৰাছাৰ এই পদক্ষেপ অনাগত দিনলৈ চলি থাকিব আৰু ইয়াতকৈও সুন্দৰ প্ৰদৰ্শন, ইয়াতকৈ সুন্দৰভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সমৰ্থবান হ'ব, এইখিনি দোৱা ৰাখিছোঁ। আশা ৰাখিছোঁ সদশেষত আটাইলৈ মই স্বাধীনতা দিৱসৰ শুভকামনাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ মাদ্ৰাছাৰ ছাত্ৰসকল এতিয়া জেনেৰেল শিক্ষাতো শিক্ষিত হৈ আছে আৰু আমি এই মাদ্ৰাছা পৰিচালনা কমিটিৰ লগত জড়িত থাকি ছাত্ৰসকলৰ সৰ্বোচ্চ প্ৰকাৰ বিকাশৰ প্ৰচেষ্টা চলাই আছোঁ। আজিৰ যিটো অনুষ্ঠান, ইয়াৰ পিছত
ইয়াতে আমি আয়োজন কৰিছোঁ তাতে খেল ধেমালি প্ৰতিযোগিতা হ'ব তাৰ পিছত স্বদেশ প্ৰেমমূলক গজলৰ প্ৰতিযোগিতা হ'ব আৰু লগতে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আমি আশা ৰাখিছোঁ আমাৰ ছাত্ৰসকলে অনাগত দিনত জেনেৰেল শিক্ষাত শিক্ষিত ছাত্ৰ ছাত্ৰীসকলৰ লগত ফেৰ মাৰি ভৱিষ্যতে নিজকে সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিব পাৰিব লগতে তেখেতসকলৰ অন্তৰত স্বদেশ প্ৰেমমূলক মনোভাৱ যিটো এতিয়াৰ পৰা গঢ়ি উঠিছে ইয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ উন্নয়নত যথেষ্ট অৰিহণা আগবঢ়াব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস